ৰং চেনেল সম্প্ৰচাৰিত হৈ থকা বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদি আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে যিহেতু এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট পাই থাকিবলৈ বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডত দেখিবলৈ পাব গাৰ্গীয়ে আদিৰ যে বৰ্তমান হস্পিটেলত আছে আৰু আদিক যে কোনোবাই বহুত বেয়াকৈ মাৰিছে এই কথাবোৰ গম পায়। গাৰ্গীয়ে আজি হস্পিটেললৈ যাবলৈ ওলাব আৰু এতিয়া দেউতাকে তুমি এই অৱস্থাত হস্পিটেললৈ যাবলৈ নোৱাৰা কাৰণ তুমি নিচাত আছা আৰু এইবোৰ পুলিচকে যাব, তেতিয়া তুমি ফাঁচি যাবা বুলি গাৰ্গীৰ আগত ক'ব। আৰু এতিয়া গাৰ্গীয়ে মই যামেই বুলি দেউতাকৰ আগত ক'ব। এতিয়া বাৰু দেউতাকে গাৰ্গীক ৰাখিব পাৰিবনে দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আনফালে আজিৰ খণ্ডটিত বিকি অদিতিৰ ওচৰলৈ আহিব আৰু অদিতিৰ ওচৰলৈ আহি আজি মোৰ বাবে আদি এনেকুৱা এটা অৱস্থা হৈছে, তুমি মোক ক্ষমা কৰি দিয়া বুলি অদিতিক ক্ষমা খুজিব। এতিয়া বাৰু অদিতিয়ে বিকিক ক্ষমা কৰি দিবনে দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আনফালে আজিৰ খণ্ডটিত অনাবিলে মোৰ লগত যোনে যোনে এইবোৰ কাম কৰিলে মই কাকো সোধাই নিদিওঁ বুলি অনাবিলে চিন্তা কৰা দেখিবলৈ পাব। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।